পাহাৰটো ইমান ধুনীয়া লাগিছে। মই ইয়াত মানে কি মই আজিহে আহিছোঁ, কিন্তু প্ৰথম এই ছাইডটোত যে ইমান দিন মানে মই অহা নাই হা, আজি আহিছোঁ প্ৰথম। ইমান ধুনীয়া পাহাৰৰ অঞ্চল। এই পাহাৰটোলৈ গৈ আছোঁ। তোমাৰ এটা স্নেপ লৈ এই মোৰ লগৰ হয় দেই, মোৰ লগত আহিছে আজি, তেওঁৰ লগতে আহিছোঁ। বাহ, পাহাৰৰ ওপৰত আহি আছে, দেখিছে কিমান ওপৰত আহিছে, পাহাৰৰ ওপৰলৈ উঠি আছে। ইয়াৰ পিছৰ ফালেতো আৰু বালি আছে, কিমান ওপৰত আহিছে চাওক। দৰ্শক কি খবৰ আপোনালোকৰ? মই এতিয়া আহিছোঁ এটা খুব ধুনীয়া অঞ্চল, নগাঁৱৰ পাহাৰলৈ গৈছোঁ। আজিকালি মানুহে খেতি নকৰা হ'ল নহয়, এলাহ কৰা হ'ল, ধূৰ হ'ল, চব হায়দৰাবাদ বেংগলোৰ যায়গৈ। লগৰ মানুহবোৰে শিলৰ পাহাৰ, চব শিল আছে, বাঁহগছ আছে চব বাঁহ। এইটো হেৰিয়া বাঁহ হ'বলা, এই পাহাৰীয়া বাঁহ, এই মকল বাঁহ নেকি, সৰু বাঁহ, মকল বাঁহ, মকল বাঁহ, বিজুলী বাঁহ, সেই গগনা বজাই যে। কিমান ওপৰত আহিলেও ঘাম ওলাই গৈছেগৈ ভাই, ইমান দূৰত আছে, বহুত ওপৰত, পাহাৰটোৰ ওপৰতে বগাই আছে। নগাঁও কিমান ওপৰত আহিলে চব। পাহাৰীয়া বাঁহবিলাক যে অকণ অকণ বিজুলী বাঁহ আছে, এই যে আমাৰ বিহুত এটা গগনা বজাই যে দেখিছা, ইয়াতে পাহাৰীয়া বিজুলী বাঁহটোৰ পৰা বনায়, বাঁহী গগনা গোটেই গাঁওখন দেখা গৈছে। মোৰ লগৰজন গৈ আছে। এইটো গুহা নেকি? এইটো গুহা নেকি? শিলৰ ইমান মস্ত মস্ত শিল, পাৰিবা ভাল যোৱা। ইমান ওখ পাহাৰ, ইয়ালৈ এপাক অহাৰ পিছত আহিবলৈ মন নাযাব আৰু মোৰ, বুজিছা। বাপৰে বাপ, বুকু বিষ উঠি যায়, ইমান ওখ পাহাৰ। পাহাৰ বগোৱা ইমান সহজ কথা নহয়। ঢুলীয়াই কয় নহয়, পাহাৰ বগাই কপৌ ফুল আনি দিম বুলি। পাহাৰ বগাই কপৌ ফুল আনি দিম, বিহুত শুনিবলৈ ভাল বিহুটো, কিন্তু যোনে কপৌ ফুল আনিবলৈ পাহাৰ বগাইছে সেইজনেহে জানে, সেই কপৌ ফুল পৰা আনিবলৈ যাওঁতে, পাহাৰ বগাই আনিবলৈ যাওঁতে কষ্ট কিমান হয়, ভাগৰ কিমান লাগে হা। সেই বস্তুটো এজন ঢুলীয়াই নাচনীক যে দিয়ে, ভাল পাই কাৰণে খোপাত গুজিবলৈ সেই কপৌ ফুল পৰা আনি দিয়ে, কিমান কষ্ট কৰি আনি দিয়ে, তাৰ মূল্যটো ছোৱালীজনীয়ে বুজিব লাগে। অৰ্থাৎ মই অকল ঢুলীয়া নাচনীৰ কথা বুলিয়েই কোৱা নাই, যিসকলে ভাল পায়, গিৰিয়েকে হওক বা ঘৈণীয়েকে হওক, বিশেষকৈ গিৰিয়েকে যেতিয়া নিজৰ পত্নীৰ কাৰণে বা সন্তানৰ কাৰণে কিবা এটা কষ্ট কৰি আনিবলৈ যায়, যিকোনো ক্ষেত্ৰত তাৰ মূল্যটো বুজি পাব লাগে। কথাটো সেইটো, থিয়ৰী বা গান শুনিবলৈ ভাল, কিন্তু সেই গানটো যেতিয়া প্ৰেক্টিকেলত পোৱা যায়, অকল কপৌ ফুল বুলিবলৈ নহয়, যিকোনো এটা কষ্ট কাম এটা পাহাৰ বগোৱা সমান হয়। গতিকে তাৰ মূল্যটো বুজি পাব লাগে।
মোৰ কথাটো সেইটো। চাওক কিমান দূৰত উঠিছোঁ, এটা পাহাৰ বগাইছোঁ। বহুত ওপৰলৈ আহিলোঁ, সেইটো পাহাৰৰ সমান হৈ গ'ল। এই গাঁওখন দেখা গৈছে দেই, মণিগুদাম পৰ্যন্ত। বহুত দূৰ, বহুত দূৰ। এইটো এটা পাহাৰ, এইটো এটা পাহাৰ।